হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিস্মিতা চুতীয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আজি মই বনাবলৈ লৈছোঁ চিকেনৰ এটা ধুনীয়া ৰেচিপি। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব আৰু যদি ভিডিঅ'টি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ। এতিয়া অলপমান মাংস ভালদৰে ধুই এটা পাত্ৰত লৈ লৈছোঁ। এতিয়া এই মাংসখিনি মই মেৰিনেট কৰিম। মেৰিনেট কৰিবৰ কাৰণে মই প্ৰথমে ব্যৱহাৰ কৰিছোঁ মছলা। প্ৰথমে দিছোঁ ৰেড চিলি অলপমান, তাৰপাছত দিম অলপমান ধনিয়া পাউডাৰ। দি দিলোঁ। এতিয়া দিম জিৰা পাউডাৰ, তাৰপাছত দিম মিট মছলা অলপমান গৰম মছলা, তাৰপিছত এড কৰিম দৈ। দৈ দি মেৰিনেট কৰি থ'লে মাংসখিনি খাবলৈ বহুত সোৱাদ লাগে। সকলোৱে নিশ্চয় জানেই দৈ দি মেৰিনেট কৰিলে মাংসটো খাবলৈ বহুত বেছি ভাল লাগে। সেইকাৰণে মই কেইচামুচমান দৈ মিহলাইছোঁ। বহুত বেছিও ব্যৱহাৰ কৰিব নালাগে। যদি বেছি টেঙা দৈ হয় তেতিয়াহ'লে অলপমান দৈ দি কৰিব লাগে। যদি দৈখিনি মিঠা হয় তেনেহ'লে অলপমান সৰহকৈ দিলেও কথা নাই। এতিয়া দিছোঁ অলপমান আদা নহৰু খুন্দি লোৱা পেষ্ট আৰু পিঁয়াজ দি দিছোঁ। এতিয়া দিম অলপমান নেমু ৰস। নেমু ৰস দিলে মাংসখিনি ধুনীয়াকৈ মেৰিনেট হোৱাত সহায় হয়। লগতে অলপ টেঙা টেঙা ভাৱ এটা আহিলে খায়ো বহুত ভাল লাগে। সেইকাৰণে অকণমান নেমু ৰস দি দিছোঁ। এতিয়া মই নিমখ এড কৰিম। সোৱাদ অনুসৰি নিমখ দিব। মই পাছত নিমখ ব্যৱহাৰ নকৰোঁ, সেইকাৰণে এতিয়াই মই নিমখ দি লৈছোঁ। এতিয়া ব্যৱহাৰ কৰিম অলপমান হালধি। এতিয়া হাতেৰে মই ধুনীয়াকৈ ফেটি ল'ম মাংসখিনি। ভালদৰে ফেটি ল'ম যাতে প্ৰত্যেকডোখৰ মাংসতে মছলাখিনি লাগি যায় ধুনীয়াকৈ। এনেদৰে মই ভালদৰে ফেটি লৈছোঁ। এনেদৰে অলপ সময় মেৰিনেট কৰি যদি আপুনি আগতীয়াকৈ থৈ দিয়ে তেনেহ'লে মাংসখিনি ভিতৰলৈ মছলাটো সোমাই যায় আৰু মাংসখিনি খাই বহুত বেছি ভাল লাগে। মই আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখি দিম। এয়া মেৰিনেট কৰা হৈ গৈছে। এতিয়া ঢাকন লগাই মাংসখিনি মই আধা ঘণ্টামানৰ কাৰণে ৰাখি থ'ম। আধা ঘণ্টামানৰ পাছত মই এই মাংসখিনি ফ্ৰাই কৰিম। এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ। ইয়াত মই দিম বাটাৰ। বাটাৰ এড কৰিছোঁ। যিহেতু ঠাণ্ডা দিন, বাটাৰ কৰকৰীয়া হৈ আছে। এনেদৰে চামুচ পাতেৰে গোটেই কেৰাহীখনৰ চাৰিওফালে মই বাটাৰখিনি লগাই ল'ম। আপোনালোকে খোৱা তেল ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু বাটাৰৰ ফ্লেভাৰটো বেছি ভাল পাওঁ সেইকাৰণে বাটাৰ দি দিছোঁ। এয়া মেৰিনেট কৰি থোৱা মাংসখিনি। এতিয়া এই মাংসখিনি মই ধুনীয়াকৈ বাটাৰত ফ্ৰাই কৰিম। বাটাৰখিনি গৰম হৈ গৈছে। এতিয়া মই এপিচ এপিচকৈ মাংসখিনি দি যাম।
এনেদৰে ফ্ৰাই কৰি লৈছোঁ। লুটিয়াই লুটিয়াই ফ্ৰাই কৰিব লাগিব যাতে দুয়োটা ছাইড ভালদৰে সিজি যায়। ইয়াত দেখিছেনে ৰংটো ভাল লাগিছে। এনেদৰে আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন। এনেদৰে যদি আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চায় তেনেহ'লে মই গেৰাণ্টি দিছোঁ যে ধাবা বা ৰেষ্টুৰেণ্টত গৈ মাংসৰ সোৱাদ ল'বলৈ একেবাৰে মন নাযাব। ঘৰতে বহি আপুনি ধাবা ৰেষ্টুৰেণ্টৰ সোৱাদ ল'ব পাৰে। এনেদৰে এবাৰ বনাই খাই চাওক, আপোনালোকে গম পাব যে কিমান ভাল লাগে। এতিয়া কম কমকৈ মই গোটেই মাংসখিনি এনেদৰে ফ্ৰাই কৰি লৈছোঁ। মাংসখিনি প্ৰায় সিজিছেই, এবাৰ লুটিয়াই দিম। কালাৰটো দেখিছেনে? এনেদৰে এবাৰ লুটিয়াই দিছোঁ। এয়া মাংস ৰেডি হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা মই মাংসখিনি উঠাই ল'ম। খুব ধুনীয়াকৈ সিজি গৈছে। গোটেই মাংস কেইপিচ মই উঠাই ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। অকল দেখিবলৈ ধুনীয়া নহয়, খাবলৈও বহুত টেষ্টি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক। ইয়াত মই পিঁয়াজ অলপমান, কেপচিকাম অকণমান, নেমু টেঙা, ধনিয়া আৰু বন্ধাকবি অকণমান, গাজৰ অকণমানেৰে ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰিছিলোঁ। নাজানো কেনেকুৱা হৈছে, মই চেষ্টাহে কৰিছোঁ, কিন্তু আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ৰেচিপিটো কেনেকুৱা লাগিলে ক'ব। এতিয়া 2 নম্বৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। অলপমান সেউজীয়া পাচলি কাটি লৈছোঁ। কেপচিকাম, পিঁয়াজ, গ্ৰীণ মটৰ, গাজৰ আৰু বন্ধাকবি অলপমান কাটি লৈছোঁ। এতিয়া কেৰাহী এখন গৰম কৰি তাতে অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম কৰি মই ইয়াতে এই চব্জিখিনি দি দিছোঁ। এতিয়া চব্জিখিনি লৰাই ল'ম। ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ। ফ্ৰাই কৰা অলপমান মাংস ৰাখি দিছিলোঁ, সেই মাংসখিনি এই চব্জিখিনিৰ লগত মই মিলাই দিম। এনেদৰে ভাজি লৈছোঁ। এতিয়া ইয়াত মই অকণমান নিমখ এড কৰিম। এনেদৰে মিক্স চব্জিৰ লগত ব্ৰইলাৰ মাংস আপোনালোকে কেতিয়াবা খাই চাব। এইটো বহুত হেল্ডিও হয়। আপোনালোকে চালাড বনাইও খাব পাৰে কেঁচাকৈ, কিন্তু মই এনেদৰে অকণমান ভাজি লৈছোঁ। এয়া অকণমান সিজি আহিছে। লৰাই থাকিব লাগিব অলপ দেৰি। আৰু এতিয়া মই মাংসখিনি দি দিছোঁ। এনেদৰে খায়ো বহুত বেছি ভাল লাগে। যিসকলে ড্ৰাই চিকেন খাই বেছি ভাল পায় তেওঁলোকে ঘৰতে এনেদৰে ধুনীয়াকৈ বনাই খাব পাৰে। আমি আচলতে ঘৰতে কম খৰচতে আমি ধুনীয়াকৈ এনেদৰে হেল্ডি খানা বনাই খাব পাৰোঁ। আমি হোটেল ৰেষ্টুৰেণ্টত গৈ বহুত বেছি টকা খৰচ কৰাতকৈ ঘৰত যদি আপুনি মাংস অলপ আনি এনেদৰে চব্জিৰ লগত বনাই খায়, সেইটো হেল্ডিও হয়, লগতে আমাৰ খৰচো কম হয়। এনেদৰে অলপ দেৰি সিজিবলৈ দিছোঁ।
এতিয়া প্ৰায় মাংসখিনি সিজি গৈছে। ইয়াত মই অলপমান ধনিয়া কাটি দিম। এতিয়া মিহলাই দিছোঁ। আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া চাওকচোন, টেষ্টি চিকেন ড্ৰাই ফ্ৰাই। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব।